নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মানে ভিডিঅ'টো হ'ল আজি চেলুনৰ আৰু চুলি কটা। আজি চুলি কেনেকৈ কাটিম আৰু এটা নতুন ডিজাইন বনাম বুলি মই চেষ্টা কৰিছোঁহে। আপোনালোকে ভিডিঅ'টো শেষলৈকে গুচি নাযাব। আৰু এয়া দেখিবলৈ লৈছেনে, মেচিন লৈ ল'লোঁ হাতত আৰু এতিয়া মই কাটিব আৰম্ভ কৰি দিলোঁ যিহেতু। আৰু ইপিনে দেখিলোঁ যে মেচিনটো নাই চলে, সেইকাৰণে তেল অকণমান দি ল'লোঁ তাত মই। তাৰপিছত এয়া চলালোঁ দেখোন, এতিয়া দেখোন ধুবৰিহে কাটিছে। আৰু দেখিবলৈ পাইছে নহয়, কাটি আছোঁ এতিয়া মানে মেচিনত। আৰু যিহেতু মোৰ কাষ্টমাৰ এয়া বহি আছে আৰু আজি মঙলবাৰো হ'ল, তাতে কাটি থাকোঁতে অকণমান কাষ্টমাৰজনে আকৌ এই খজুৱাবলৈ ধৰিলে তেওঁ। এয়া তাৰপৰা আকৌ পুনৰ কাটি আছোঁ মই। আৰু কাটি মোৰ আধা ফাল সম্পূৰ্ণ হ'বলৈ গৈ আছে, এয়া দেখিব পাইছে। আৰু মোৰ যিটো ষ্টাইল মই কাটিম বুলি মই এতিয়া আগবাঢ়িছোঁ, সেইটো ষ্টাইলটো কাটিবলৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচাই গুচি নাযাব যিহেতু। আৰু ভিডিঅ'টো এয়া পানী মাৰিলোৱে এতিয়া, বৰ বিশেষ সময় নাই আৰু কাটিবলৈ। আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু চাই যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। আৰু চেনেলত যদি নতুনকৈ আহি কোনোবাই চাই আছে, মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন। আৰু এই দেখিব পাইছে ষ্টাইলটো মই এতিয়া কাটি আছোঁ। চাওঁতে চাগে আপোনালোকক ভাবিছে তিনি উজু যেনেই লাগিছে, কিন্তু দিঠকত কৰিবলৈ অকণমান মানে কষ্ট আছে। আৰু যিহেতু মই এইবিলাক প্ৰেক্টিচ সদায় কৰিয়ে থাকোঁ আৰু মই কাটি থাকোঁ, মোৰ অভ্যাস আছে যিহেতু। আৰু মোৰ সেইকাৰণে ইমান মোৰ মানে নাই হোৱা, কষ্ট হৈছে লেকিন ইমানো নহয় যাতে। আৰু মোক বৰ্তমান এছটো বনোৱা মোৰ সম্পূৰ্ণ হৈ গৈছে। ইয়াৰ নামটো হ'ল শ্ৰীমন্ত। আৰু ই যে মোক কৈছিলে মোক এটা হেনো এছ বনাই দিব লাগে, মই ভাবিলোঁ ঠিক আছে, মই তোমাৰ এছটো বনাই দিম। আৰু এয়া দেখিব পাইছে এছটো বনাই সম্পূৰ্ণ হৈ গৈছে। এয়া চাই লওক। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, আৰু চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুন